हेलो फ्रेंड्स, वेलकम बैक टू माई चैनल गाँव बौरी पुरबी। तो आशा करूँ आपनालोक भालेই আছে। मोर नतुन एटी भिडिओत आपनालोকক अकटम जनाई भिडिओটো आरम्भ करिलो। तो मैं जोৱা পৰহি ঘৰত আহিছো। आपनालोके बैकग्राउंड চাই বুঝাই পাইছে যে এইটো मोर হাজবেণ্ডৰ ঘৰ নহয়, এইটো মানে দেউতাকৰ ঘৰ। তো দেউতাকৰ ঘৰত আহিছো। এতিয়া সাজি ওলাইছো, বজাৰত যাম, বজাৰৰ ওচৰতে। तो এতিয়া আমি বজাৰ আহি পাই গলো। এয়া চাওক, আমি ৰেল লাইন পাৰ হৈ আছো আৰু এই দাদাজনে মোক কৈ আছিল তোমাৰ ভিডিঅ'ত মোৰ দোকানটো দেখাই দিয়া, সেইকাৰণে মই দোকানটো দেখাই দিলো আপোনালোকক। এয়া চাওক আমাৰ বজাৰত আহি যিহেতু ফাৰ্ষ্ট টাইম ভিডিঅ' কৰিছো, মোক লাজে লাগি আছিলে, সেইকাৰণে মই বজাৰৰ অলপ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। বজাৰৰ কামখিনি শেষ কৰি এতিয়া আমি ঘৰত যাবলৈ ল'লো। এয়া চাওক, মোৰ লগত মা আছে আৰু আমি টোটো দি ঘৰত গৈ আছো। এয়া আমি ঘৰ আহি পালোয়ে। এয়া চাওক, আমাৰ টমি শুই আছে। এইজনী কংকনা মোৰ লগত আহিছে। টিভি চোৱা হ'ল? কিবা আনিব কৈছিলা মোক? চকলেট। এটা আনছো চকলেট। খোৱা। এইটো হ'ল মোৰ দেউতাৰ ঘৰ। এইটো বেলেগৰ ঘৰ, একেলগতে এটা ঘৰৰ নিচিনাকৈ থাকোঁ আমি। পৰা বাহিৰৰ নাজাৰা। এইটো হ'ল আমাৰ ৰাস্তাটো। ৰাস্তাৰ লগতে ঘৰটো হয় আৰু এনেকুৱা হয়। এয়া এইফালে মা বহি চাহ খাই আছে আৰু এইফালে মই বনালোঁ মেগী, ড্ৰাই মেগী বনালোঁ। আজি মানে শনিবাৰটো আমাৰ ঘৰত নিৰামিষ হয়, মানে ভাইটিৰ ভাত খাই শান্তি হোৱা নাই। তেওঁ মানে সদায় মাছ মাংস লাগে, সেইকাৰণে এতিয়া কৈ আছে ড্ৰাই মেগী খাব, সেইকাৰণে মই মেগী বনাই দিলোঁ। এয়া চাহ ৰেডি হৈ গ'ল। এইটো কংকনৰ কাৰণে আৰু এইটো ভাইটিৰ কাৰণে দি আহোঁ তেখেত দুটাক। আৰু মই এতিয়া খাম চাহ। মোৰ চাহৰ লগত আছে চিপছ, এইফালে আছে চকা বিস্কুট। কংকনা খাই আছে মেগী, চিপছ আৰু বিস্কুট। আৰু এইফালে বহি আছে মা। ঠিক আছে, হেল্ল'। চাহ খোৱাৰ পিছত অলপ ৰেষ্ট ল'লোঁ আৰু ভাইটি, মা, কংকনা আমি গোটেইকেইটা মিলি অলপ জমনি কৰিলোঁ। তো এতিয়া বজাৰৰ পৰা কি আনিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম। বজাৰৰ পৰা আনিলোঁ মই মেখেলা দহি গাঁঠিবৰ কাৰণে আনিলোঁ সূতা। এইটো এটা আনিছোঁ অৰেঞ্জ কালাৰৰ এটা আৰু গ্ৰীণ কালাৰৰ এটা আৰু লগতে আনিছোঁ পিংক এটা। মায়ে আনিলে এইটো এটা চাৰ্টৰ পিচ আনিছে। নাজানো মানে ভাল নাপালোঁ আৰু কি, তো এইটো আনিলোঁ। চাওঁ বনালে কেনেকুৱা লাগে, বনালে ভাল লাগিব বুলি চবে কৈ আছিল। ভাইটিৰ এটা সেইটো কিনিলোঁ হয়, এইটো ৰুমাল আনিলোঁ দুটা, এইটো এটা আৰু এটা ৰুমাল আনিলোঁ। ৰুমাল কংকনাৰ কাৰণে আনিছোঁ, কংকনাৰ কাৰণে এটা হেয়াৰ বেণ্ড আনিছোঁ। বডি অইল এটা আনিছোঁ মোৰ কাৰণে। মাৰ ফেচ পাউডাৰ নাই, তো এই হোৱাইট টনটো আনি দিলোঁ। আৰু মাৰ চুলি দেখি শেষ, সেইকাৰণে গাৰ্নিয়াৰৰ ব্লেক মাস্কাৰা এটা আনিছে। তিনিটা কৈ ক্লিপ আনিলোঁ আৰু কমফৰ্টৰ মানে সৰু বটলটো নাপালোঁ, সেইকাৰণে বেছি দৰকাৰো নাই, সেইকাৰণে পেকেট আনিছোঁ 4টা। আৰু গেলামালৰ কিছু বস্তু আনিছোঁ, সেইবোৰ আৰু আজি নেদেখাওঁ, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। তো অলপ পিছতে মোৰ মানুহজন আহিব আৰু আজি ৰাতিটো থাকি কালি পুৱাতে আমি ঘৰত গুচি যাম। তো ঠিক আছে, আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। বেল আইকনটো অল কৰি দিলে মই যেতিয়াই নতুন ভিডিঅ' আপলোড দিম তেতিয়া আপোনালোকে
পাই যাব। তো প্লিজ মোক ছাপোৰ্ট কৰিব। বাই বাই।